মই এতিয়া আপোনালোকক আমাৰ পথাৰৰ পৰিৱেশটো দেখাবলৈ লৈছোঁ। মই বোকাত নমাই নাই দেই এতিয়ালৈকে, নামিমহে। আহিছোঁ পানী বটল লৈ মেলি আহিছোঁ আৰু পানী বটল আহিছোঁ আৰু এতিয়া ৰুবলৈ আহিছোঁ। অকণমান ৰুম, ভালো লাগে ন এইবিলাক ওচৰতে আকৌ পাহাৰটো আছে। আমাৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰহে হয় পাহাৰলৈ, নগা পাহাৰ একেবাৰে ওচৰতে লাগি আছে। আমি আগতে পাহাৰলৈও যাওঁ, চাইকেল লৈ পিনি যাওঁ দেই লগৰীয়াৰ লগত। এতিয়া সেইবোৰ দিনো আমাৰ মনত পৰিছে আৰু ইমান ধুনীয়াকৈ যে সময়টো মিলি গৈছে। মাৰ ঘৰলৈ আহোঁতে ভাল লাগিছে, খুব ভাল লাগিছে। আজি এয়া নকঠীয়া ৰুইছে, ৰুবলৈ আহিছোঁ আৰু এয়া অকণমানিজনীও আহিছে, তাইও আহিছে। তাই খুব ফূৰ্তি পথাৰলৈ অহাৰ পিছত। এইজনী ডাঙৰজনী দৌৰি দৌৰি আহিছে মোৰ ওচৰলৈ। এয়া পথাৰৰ পৰিৱেশ। এয়া মোৰ খুৰাও আছে, আকৌ এয়া মানুহকেইজন, তেওঁলোকেও এয়া ট্ৰেক্টৰ বোকা কৰি আছে আৰু মাটিটো ৰুবৰ কাৰণে। এয়া ভাল লাগিছে, পৰিৱেশটো খুবেই ভাল লাগিছে। ইমান ধুনীয়াকৈ যে মিলিলে, ভাল লাগিছে দেই, সঁচাই বহুত ভাল লাগিছে। এয়া আপোনালোককো দেখাইছোঁ। এয়া মোৰ মানুহজনো আহিছে দেই, এইফালে চাওঁ, দেখুৱাই দিয়া। এওঁ আহিছে। অঁ, আমি গোটেই সপৰিয়ালে আহিছোঁ। বোকা লোৱাই নাই, ল'মহে। ডাঙৰজনীয়ে আকৌ বোকা ল'লে, অকণমানজনী গুণু চাওঁ, এইফালে চাই দিয়া। অঁ, তুমি ৰুবলৈ আহিছা নেকি? অঁ, হয় নেকি? বোকা ল'ব লাগিব দেই। অঁ, ভাল লাগিছে তোমাৰ? এইফালে চাওঁ। ভাল লাগিছে, ঘামি গৈছেগৈনো। তাই আকৌ এয়া বোকা পানী নামি আছেগৈ। এয়া আৰু সেয়া বহুত দূৰত সেয়া আমাৰ ৰবৰ বাগান হয়। ৰ'ব দেই, অকণমান জুম কৰি দেখাই দিছোঁ বাৰু। অঁ, সেয়া গছবিলাক দেখিছে নহয়, এয়া সেইখন আমাৰ ৰবৰ বাগান। আমাৰ ঘৰ মানে নগা পাহাৰৰ ওচৰত, একেবাৰে গাঁৱত হয়। যোৰহাট টাউনৰ পৰা 35 কিলোমিটাৰমানেই হয়, নগা পাহাৰৰ ওচৰত। সেইকাৰণে পাহাৰটো এয়া আপোনালোকে দেখিছে নহয়, দেখুৱাইছোঁ। এয়া পাহাৰটো কাষতে লাগি আছে আৰু 1.5 কিলোমিটাৰ হয় আৰু পাহাৰটোলৈ, নগা পাহাৰৰ কাষত। পৰিৱেশটো বৰ সুন্দৰ, ভাল লাগে। ইমান ঠাণ্ডা বতাহ, মতলীয়া বতাহ, আৰু ইয়াত কোনো ধূলি মাকতি নাই। পৰিৱেশটো বৰ সুন্দৰ। আমাৰ ঘৰ আকৌ টাউনৰ ওচৰত, তাত আৰু হুলস্থুলীয়া, ইয়াত আৰু বৰ নিজান প্ৰকৃতিৰ যিটো মনোমোহা ৰূপ। এয়া আমাৰ ঘৰটো হয়। ঘৰটো অকণমান টিংকিখন ওলাই আছে, সেয়া ঘৰটো। তাৰপিছত এয়া ফিচাৰী হয়, ফিচাৰীৰ কাষতো ৰবৰ গছ ৰুইছে আৰু আমাৰ মুনিৰ লগত। ভাল লাগিছে, ইমান বছৰ মূৰত ৰুই ভাল লাগিছে। এইফালে মেচিন আৰু এইফালে মেচিনৰ যে, এয়া আকৌ এইফালে মেচিন, এইফালে মেচিন, এইফালে আৰু মই এয়া জুখি মাখি আৰু দি আছোঁ আৰু লাহে লাহে। ভাল লাগিছে বহুত দিন। নামিছোঁ খেতিত, মাৰ ঘৰৰ ধান খেতি আৰু অকণমান ৰুওঁ বুলি আহিছোঁ, নহুই সেইকাৰণে ৰুইছোঁ। আপোনালোককো দেখুৱাইছোঁ ৰোৱা আৰু খেতি পথাৰত নামি ভালো লাগিছে। মানে আমাৰ কি হ'ল, বাই ভনী কেইবাজনীও আমি সকলো আহোঁ আনকালে নগুৰি বুলি ক'লে। এতিয়া আৰু মইহে আছোঁ ঘৰত, সেইকাৰণে বন্ধ বুলি আহিছোঁ আৰু গৰমৰ বন্ধত। সেইকাৰণে এতিয়া এয়া ৰুইছোঁ, অকণমান ভাল লাগিছে।